এয়া নাট মুকুলাৰ দিনাৰ এখন ফটো, মই ভিডিঅ' নাই কৰা। আৰু আমাৰ সৰু কৃষ্ণখিনিক এতিয়া শিকাই থকা হৈছে, যিহেতু এইবাৰ ৰাসত আমাৰ কালীয় দমন, দধি মথন আৰু বকাসুৰ বধ দেখুওৱা হ'ব, সেইবাবে সৰু কৃষ্ণখিনিক অকণ ভালকৈ শিকাই থকা। আৰু আগৰ দৰে এইবাৰো মই অকণমান কৃষ্ণক দেখাই দিছিলোঁ, যিহেতু তেওঁ এবাৰ প্ৰথম কৃষ্ণ লৈছিল। ধুনীয়া লাগিছে। পূজাৰ মুচন এটা আছে আকৌ। বেয়া মুচন আছে এজনী। প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী পদ্মকান্ত বৰা মোৰ দেউতা, আৰু তেখেতৰ লগত এইবাৰ আৰু এজন বৰ্তা আছে। তেওঁলোকে আমাক শিকাইছে, মানে ৰাসখন এইবাৰ পৰিচালনা কৰিছে। আৰু প্ৰতিদিনা ৰিহাৰ্চেলত আমাক চাহ আৰু বিস্কুট খুৱাইছিল, আৰু এয়া আমি চাহ বিস্কুট খাই থকাৰ সময়ত মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া আমাৰ ৰাসৰ দুদিনমান আগত চাদৰ মেখেলা পিন্ধি আহিব দিছিলে, আৰু পূৰ্ণ গতিত চলি আছে আমাৰ ৰিহাৰ্চেল। চাদৰ মেখেলা পিন্ধি আহিব দিছে, যিহেতু ভাল লাগে, আৰু নিউজ চেনেলো আহিছিলে, সেইকাৰণে চাদৰ মেখেলাও পিন্ধি আহিব দিছিলে। আৰু গোপী লাহে লাহে দুজনীমান বাঢ়িবলৈ লৈছে, আৰু ৰাসৰ দিনাত গোপী আৰু বাঢ়ি যায়, মানে ৰিহাৰ্চেল নকৰাকৈও বহুতে নাচি দিয়ে, সেইকাৰণে গোপী আৰু বেছি বাঢ়ি যায়। আমি ইয়াত কেইবাভাগো আমি বিভক্ত কৰি পেলাই আমি কেলিগোপাল নাট খামক আমি অনুষ্ঠিত কৰিম। ইয়াত কালীয় দমন হ'ব।